হাই ফ্ৰেণ্ডছ, ৱেলকাম টু মাই চেনেল। আজি মই জিমেইলক লৈ আন এটা ভিডিঅ' বনাইছোঁ। আজি ভিডিঅ'টোৰ টপিকটো হ'ল যে হাউ টু চেঞ্জ জিমেইল পাছৱৰ্ড। আজি মই আপোনালোকে এটা চিম্পুল টিপছ দিম, যি ব্যৱহাৰ কৰি আপোনালোকে অতি সহজতে জিমেইলৰ পাছৱৰ্ড চেঞ্জ কৰিব পাৰিব। বলক সময় নষ্ট নকৰাকৈ আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপোনালোকে গুগল ক্ৰোম অন কৰি লওক বা কিবা এটা আপোনালোকৰ যি ব্ৰাউজাৰ আছে তাক অন কৰি লওক। তাত আপোনালোকে লিখিব যে চেঞ্জ জিমেইল পাছৱৰ্ড। মোৰ অলৰেডি লিখা আছে, চ' মই আপোনালোকক দেখাই আছোঁ। এতিয়া তললৈ আহক। তললৈ অহাৰ পিছত আপোনালোকে দেখিব এইখন দেখিছে আপোনালোকে, ইয়াত লিখা আছে চেঞ্জ জিমেইল পাছৱৰ্ড বুলি। ইয়াত চেঞ্জ পাছৱৰ্ড গুগল একাউণ্ট বুলি লিখা আছে, ইয়াত ক্লিক কৰি দিব। এইটো সকলোতকৈ চিম্পুল মেথড। ইয়াত আপোনালোকে য'তে ত'তে ছেটিংছত ইয়াৰ ক'ৰবাত গৈ থাকিব নালাগে। আপুনি ইয়াত ক্লিক কৰাৰ লগে লগে চাব পেজটো আহি যাব। নেটটো অলপ শ্ল'। এতিয়া আপোনালোকে দেখিছে, এতিয়া আপোনালোকৰ যোনটো পুৰণা পাছৱৰ্ড আছিলে সেই পুৰণা পাছৱৰ্ডটো ক্লিক কৰি দিব। মই পুৰণা পাছৱৰ্ডটো ক্লিক কৰি দি আছোঁ। মই পুৰণা পাছৱৰ্ডটো ক্লিক কৰা হ'ল। এতিয়া নেক্সটত ক্লিক কৰিম। নেক্সটত ক্লিক কৰাৰ লগে লগে মোৰ ৰানিং হৈ আছে। কণ্টেক্ট কৰিব লাগিব। আপোনালোকে দেখিব পাইছে নিউ পাছৱৰ্ড আৰু কনফাৰ্ম পাছৱৰ্ড। এতিয়া মই নিউ পাছৱৰ্ড এটা দিম। মই এতিয়া ইয়াত ক্লিক কৰি দিছোঁ নিউ পাছৱৰ্ড আৰু মোৰ কনফাৰ্ম পাছৱৰ্ড। এতিয়া মই এই চেঞ্জ পাছৱৰ্ডত ক্লিক কৰিম। চেঞ্জ পাছৱৰ্ডত ক্লিক কৰাৰ লগে লগে আপোনালোকে দেখিব পাৰিব তলত লিখা হৈ আছে ইউৰ পাছৱৰ্ড হেজ বিন চেঞ্জ। চ' মোৰ অলপমান ৰানিং চলি আছে, নেট শ্ল'। আপোনালোকে দেখিব পাৰিছে যে মোৰ ইয়াত লিখা আহিলে যে ইউৰ পাছৱৰ্ড ৱাজ চেঞ্জ, গেট ষ্টাৰ্ট। ইয়াত ওপৰত আপোনালোকে ন'টিফিকেশ্যনত চাব পাৰিব যে মোৰ পাছৱৰ্ডটো চেঞ্জ হোৱাৰ এটা এলাৰ্ট আহিছে, গুগল একাউণ্ট এলাৰ্ট। এতিয়া মই গেট ষ্টাৰ্ট কৰি দিওঁ। মোৰ পাছৱৰ্ডটো অলৰেডি চেঞ্জ হৈ গ'ল। চ' আজিৰ মোৰ এই ভিডিঅ'টো যদি আপোনালোক ভাল লাগিছে, মোৰ চেনেল লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু লগতে সেই বেল আইকনটো ক্লিক কৰি দিব, যাতে মই আপলোডিং কৰা সকলোবোৰ ভিডিঅ' আপোনালোকে পোনপ্ৰথমে পাব পাৰে। থেংক ইউ।